এইমাত্ৰ মই গণেশগুৰি বজাৰৰ পৰা আহিছোঁ। উৎকট গৰম। বজাৰৰ পৰা দুটা মিৰিকা মাছৰ পোৱালি লৈ আহিছোঁ, ভাবিলোঁ আজি মাছৰ আঞ্জা এখন তৈয়াৰ কৰি খাম। পাকঘৰত সোমাই দেখিছোঁ কাচকলটোৰ বাহিৰে একোৱেই নাই। আকৌ গৰমত বজাৰলৈ ওলাই যাবলৈ মন যোৱা নাই। ভাবিলোঁ কাচকলটোৰে আজি মাছৰ আঞ্জা এখন তৈয়াৰ কৰা যায়। নমস্কাৰ, দ্য লোকেল চেফলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ৰান্ধিম কাচকল আৰু সৰিয়হৰ বটাৰে মাছৰ আঞ্জা। আহকচোন মই কিদৰে এই আঞ্জাখন প্ৰস্তুত কৰোঁ আপোনালোকেও উপভোগ কৰক। আমি দুটা মিৰিকা মাছ ল'ম আৰু তাক ভালদৰে ধুই এনেদৰে কাটি ল'ম। তাৰপিছত তাত আমি হালধি আৰু নিমখ সানি ল'ম। এটা কাচকল ধুনীয়াকৈ বাকলি গুচাই ল'ম আৰু কাচকলটো মাজে মাজে দুফাল কৰি আকৌ তাৰ মাজে মাজে কাটি 4 টুকুৰা কৰি ল'ম। তাৰ পৰা এটা ডাঙৰ সাইজৰ আলু ল'ম আৰু আলুটোকো আমি দীঘে দীঘে টকলিয়াই ল'ম। এতিয়া ল'ম আমি 3টা মিডিয়াম সাইজৰ পিঁয়াজ, আধা টুকুৰা ভোট জলকীয়া, 2টা কেঁচা জলকীয়া, প্ৰায় 10ৰ পৰা 12 ঘণ্টা নহৰু আৰু ল'ম 2 টুকুৰা শুকান জলকীয়া আৰু এটা তেজপাত 2 টুকুৰ কৰি ল'ম। আৰু এফালে ল'ম শুকান মছলাৰ ভিতৰত আধা চাহ চামুচ পাঁচফোৰণ, আধা চাহ চামুচ ধনিয়াৰ গুড়ি, 1 চামুচ নিমখ সোৱাদ অনুসৰি আৰু 1 চামুচ হালধি গুড়ি। আৰু আনফালে আধা বাটি সৰিয়হ আমি বটি ল'ম, সৰিয়হৰ পেষ্ট কৰি ল'ম। এইফালে ধনিয়া কুটি ল'ম, কেঁচা ধনিয়া। আৰু এখন কেৰাহীত আমি গৰম পানী কৰি কাচকল 4 টুকুৰা আধা সিজালৈকে আমি ইয়াত উতলাম। আনফালে ঠিক তেনেদৰেই আন এটা পাত্ৰত আমি যি চকলিয়াই ৰাখিছিলোঁ আলু, সেই আলুখিনিকো আধা সিজালৈকে আমি উতলাই ল'ম। এইখিনি আধা সিজাৰ পিছত আমি একোটা পাত্ৰত কাচকলখিনি আৰু যিখিনি আলু আছিলে আধা সিজা আলু সেইখিনিও আমি নমাই দিম। এতিয়া যি 3টা পিঁয়াজ আছিলে তাৰ সৰুটো আমি এইদৰে মিহিকৈ কুটি ল'ম আৰু ডাঙৰ দুটা গ্ৰাইণ্ডাৰ মেচিনত গ্ৰাইণ্ড কৰি পেষ্ট বনাই ল'ম। আৰু জলকীয়া আৰু নহৰুখিনিও আমি গ্ৰাইণ্ডিং মেচিনত পেষ্ট বনাই ল'ম। এতিয়া আমি এখন কেৰাহী গৰম কৰিম আৰু কেৰাহীখনত প্ৰায় 100 গ্ৰাম মিঠাতেল দি যিকেইটা আমি মাছ ধুনীয়াকৈ হালধি সানি থৈছিলোঁ সেই মাছকেইটা আমি ইয়াত ফ্ৰাই কৰিম। তেলখিনি ভালকৈ গৰম হ'বলৈ দিম। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত আমি এনেদৰে মাছকেইটা ইয়াত ফ্ৰাই কৰিম। চিলুটি কৰি দিম যাতে দুই চাইডে মাছকেইটা ৰঙচুৱাকৈ ভাজ খায়। মাছকেইটা যেতিয়া দুই চাইডে ভালকৈ ৰঙচুৱাকৈ খাই যাব তেতিয়া আমি এখন প্লেটত মাছকেইটা এনেকৈ ৰাখি ল'ম। আৰু আকৌ এখন কেৰাহীত আমি প্ৰায় 25 গ্ৰাম মিঠাতেল গৰম কৰি ল'ম। তেলখিনি গৰম হোৱাৰ পিছত আমি শুকান জলকীয়া 2টা, তেজপাত 2 টুকুৰা আৰু পাঁচফোৰণখিনি দিম। ইয়াৰ লগতে দিম আমি মিহি মিহিকৈ কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি দি আমি অকণ লৰাই দিম যাতে ভালদৰে এইখিনি ভাজ খায়। পিঁয়াজখিনি কিছু ৰঙচুৱা নোহোৱালৈকে আমি এটাৰে লৰাই দিম। এইখিনি ৰঙচুৱা হৈ যোৱাৰ পিছত আমি ইয়াত কাচকলৰ টুকুৰাকেইটা মিলাই দিম আৰু এখন হেতাৰে লৰাই দিম।
ঠিক তেনেদৰে যিখিনি আধা সিজোৱা আলু আছিলে সেই আলুখিনিও আমি ইয়াতে মিলাই দিম। মিলাই দি ভালদৰে লৰাই দিম। এতিয়া ইয়াত দিম আমি নিমখ। আপোনালোকে নিমখখিনি সোৱাদ অনুসৰি ল'ব। তাৰপিছত দিম ধনিয়া গুড়ি, তাৰপিছত আমি হালধিখিনি দিম আৰু এইখিনি লৰাই মিলাই দিবলৈ প্ৰয়াস কৰিম। হালধি আৰু ধনিয়া গুড়িখিনি অলপ ভাজ খোৱাৰ পিছত আমি যিখিনি পিঁয়াজ গ্ৰাইণ্ডিং কৰি পেষ্ট বনাই ৰাখিছিলোঁ সেই পেষ্টখিনি আমি ইয়াত মিলাই দিম। এতিয়া আকৌ এখন হেতাৰে পিঁয়াজখিনি আমি মিলাই দিম। এতিয়া দিম জলকীয়া আৰু নহৰুৰ যিখিনি পেষ্ট তৈয়াৰ কৰিছিলোঁ সেইখিনি। জলকীয়াও আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব। বহুতে জ্বলা খাই ভাল পায় আৰু বহুতে জ্বলা খাই ভাল নাপায়। এইখিনি ভালকৈ মিহলাই অকণ ভাজ খোৱাৰ পিছত যিখিনি সৰিয়হ আমি বটি লৈ পেষ্ট বনাই লৈছিলোঁ আধা বাতি, সেইখিনি ইয়াতে মিলাই দিম। সৰিয়হ বটা, এতিয়া পুনৰ হেতাখনেৰে আমি সৰিয়হখিনি আলু আৰু কাচকলখিনি ভালদৰে মিহলি কৰি দিম। এইখিনি ভালদৰে ভাজ খোৱাৰ পিছত আমি ইয়াত আছুতীয়াকৈ গৰম পানী কৰি ৰখা পানী ইয়াত দিম। প্ৰায় আধা লিটাৰ পানী আমি এই মিশ্ৰণখিনিত ঢালি দিম। আৰু এইখিনি ভালকৈ লৰাই এখন ঢাকোনেৰে আমি প্ৰায় 5 মিনিটৰ বাবে এই মিশ্ৰণখিনি ঢাকি ৰাখিম। এইখিনি ভালকৈ উতল অহাৰ পিছত আমি ঢাকনিখন খুলি ল'ম আৰু যিকেইটা মাছ আমি ধুনীয়াকৈ ভাজি ৰাখিছিলোঁ সেই মাছকেইটা আমি এই আঞ্জাখনত দি দিম। দিওঁতে চাব যাতে মাছকেইটা ভাজি নাযায়। আৰু এখন হেতাৰে মাছকেইটা এই আঞ্জাৰ ভিতৰত ডুবাই দিবলৈ আমি প্ৰয়াস কৰিম। এনেকৈ দিয়াৰ পিছত আমি পুনৰ এখন ঢাকনি মাৰি আঞ্জাখিনি কিছু সময় উতলিবলৈ আমি এৰি দিম। এতিয়া গেছৰ নবটো কিছু চিমলৈ লৈ যাম আৰু দেখিছোঁ আমি উতল আহিছে। ঢাকনিখন উঠাই লওঁ। উঠাই লৈ আঞ্জাখিনি কিছু লৰাই দিম। আচলতে ক'বলৈ গ'লে ইতিমধ্যে আমাৰ সৰিয়হ বটা আৰু কাচকল দিয়া মাছৰ আঞ্জাখন হৈ উঠিছে। এতিয়া গেছৰ নবটো সম্পূৰ্ণ চিমলৈ আহি কাটি ৰখা ধনিয়াখিনি আমি দি দিম। ধনিয়াখিনি দিয়াৰ পিছত আৰু এতিয়া আমি আমাৰ গেছ বন্ধ কৰি আমাৰ সৰিয়হ বটা আৰু কাচকল দিয়া আঞ্জাখন আমি গৰমে গৰমে পৰিৱেশন কৰিম। এয়া আমাৰ
সৰিয়হ বটা আৰু কাচকল দিয়া মাছৰ আঞ্জা। আপোনালোকে তৈয়াৰ কৰি খাই কেনে পায় জনাবচোন।